প্ৰথমটো প্ৰশ্ন হৈছে পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰ কোনখন? পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰখন হ'ল টকিঅ'। দ্বিতীয়টো প্ৰশ্ন হৈছে পৃথিৱীৰ উচ্চতম বিমানবন্দৰ কোনখন? উত্তৰ হৈছে বাংদা, চীন দেশত অৱস্থিত। তৃতীয়টো প্ৰশ্ন হৈছে কোন দুখন মহাদেশত বান্দৰ নাই? উত্তৰ হৈছে অষ্ট্ৰেলিয়া আৰু কুমেৰু মহাদেশত বান্দৰ নাই। পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখন হ'ল ইণ্ডোনেছিয়া। বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি? উত্তৰ হৈছে আবাদন, ইৰাণত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হৈছে মেৰিয়া এছলটেলা পাৰ্চন। ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হৈছে 1935 চনত ভাৰতৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্বৰ সৰ্বাধিক ধনী দেশ কোনখন? উত্তৰ হৈছে ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ড বিশ্বৰ সৰ্বাধিক ধনী দেশ। বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকা কোনখন? উত্তৰ হৈছে বুৰ্জ খলিফা। মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি কোনে দিছিল? উত্তৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিল। কোন ব্যক্তি স্বাধীনতাৰ বাবে তেওঁৰ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল? উত্তৰ হৈছে দেশবন্ধু চিত্তৰঞ্জন দাসে। অন্ধ মানুহৰ লিখা পঢ়াৰ পদ্ধতিটোৰ নাম কি? উত্তৰ হ'ব লুই ব্ৰেইল পদ্ধতি। শেষৰ প্ৰশ্নটো হৈছে লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ হৈছে 1702 খ্ৰীষ্টাব্দৰ পৰা।